নমস্কাৰ সকলোকে মোৰ প্ৰণাম জনাইছো আমি সকলোৱে জানো বৰ্তমান অসমত মুঠ জিলা ৩৫খন আহকচোন আজি আমি অসমৰ জিলাকেইখনৰ নাম চাওঁ বিৰে আৰম্ভ হোৱা জিলা ৫খন বজালি বাক্সা বৰপেটা বিশ্বনাথ আৰু বঙাইগাঁও চিৰে আৰম্ভ হোৱা জিলা ৩খন কাছাৰ চৰাইদেউ আৰু চিৰাং ডিৰে আৰম্ভ হোৱা জিলা ৫খন দৰং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও আৰু ধুবুৰী জিৰে আৰম্ভ হোৱা জিলা ২খন গোৱালপাৰা আৰু গোলাঘাট এইচৰে আৰম্ভ হোৱা জিলা ২খন হাইলাকান্দি আৰু হোজাই জেৰে আৰম্ভ হোৱা জিলা এখনে যোৰহাট কেৰে আৰম্ভ হোৱা জিলা ৫খন কামৰূপ মেট্ৰপলিটান কামৰূপ ৰুৰেল কাৰ্বি আংলং কৰিমগঞ্জ আৰু কোকৰাঝাৰ এলেৰে আৰম্ভ হোৱা জিলা এখনেই লখিমপুৰ এমেৰে আৰম্ভ হোৱা জিলা ২খন মাজুলী আৰু মৰিগাঁও এনেৰে আৰম্ভ হোৱা জিলা ২খন নগাঁও আৰু নলবাৰী এছেৰে আৰম্ভ হোৱা জিলা ৩খন শিৱসাগৰ শোণিতপুৰ আৰু চাউথ চালমাৰা টিৰে আৰম্ভ হোৱা জিলা ২খন তামুলপুৰ আৰু তিনচুকীয়া ইউৰে আৰম্ভ হোৱা জিলা এখনেই ওদালগুৰি ডাব্লিউৰে আৰম্ভ হোৱা জিলা এখনেই ৱেষ্ট কাৰ্বি আংলং